অসমীয়া মাধ্যমৰ প্ৰথম জাতীয় বিদ্যালয় স্থাপন কৰোঁ আৰু এই বিদ্যালয়খনে 25 বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, খেল ধেমালিৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। কোৱা গৈছে যে ইমান মানে স্কুলখন ইমান কমৰ পৰা ইমান ওপৰলৈকে উঠি গৈছে, এতিয়া বহুত উন্নত হৈছে, তো যথেষ্ট ভাল লাগিছে। আৰু এতিয়া বহুত ধৰণৰ প্ৰগ্ৰাম আৰম্ভ হৈছে, আমাৰ সকলোৱে বিভিন্ন ধৰণৰ কৰিছে, নিজৰ প্ৰতিভা দৰ্শাইছে। নমস্কাৰ, আৰ্ট কিটচেন 0.2লৈ আপোনালোকক মই ৰঞ্জনে স্বাগতম জনাইছোঁ। আজি উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ মিৰ্জাৰ কামৰূপ জাতীয় বিদ্যালয়ত। এই কামৰূপ জাতীয় বিদ্যালয়তে অনুষ্ঠিত হৈছে ৰূপালী জয়ন্তী বৰ্ষ। আজি ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথমটো দিনৰ কাৰ্যসূচীসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিম। মিৰ্জাৰ কামৰূপ জাতীয় বিদ্যালয়ে 25 বছৰত ভৰি দিলে আৰু এইবেলি ৰূপালী জয়ন্তী বৰ্ষ। আৰু এই ৰূপালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠান আপোনালোকক দেখুৱাই আছোঁ। শোভাযাত্ৰা কিদৰে হ'ল দেখুৱালোঁ, আৰু বিভিন্ন অনুষ্ঠান আছে, আমি দেখুৱাবলৈ চেষ্টা কৰিম। কামৰূপ জাতীয় বিদ্যালয়ৰ যি ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ অনুষ্ঠানত, সাংস্কৃতিক অনুষ্ঠানত কণ কণ শিশুসকলে ভাগ ল'ব। মোৰ সৈতে কণ কণ শিশু আছে। মানে তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্বতী কুমাৰী ডেকা। কোন ক্লাছত পঢ়া? 5। কি কৰিবা আজি? আজি ডেন্স। কি ডান্স কৰিবা? বৰগীতত। আচলতে শিশুসকলে, এই কণ কণ শিশুসকলে বৰগীতত আৰু সত্ৰীয় নৃত্যত ডান্স কৰিব। আৰু এজনী ছাত্ৰী আছে, তুমি কি কৰিবা? কৃষ্ণৰ ৰূপত আছে একদম। মই কৃষ্ণ নাচিম। কোনে শিকাইছে? আমাৰ গৌৰৱ ছাৰে শিকাইছে স্কুলৰ ছাৰে শিকাইছে। আৰু মাইনা এটা আছে, নামটো কি? শ্ৰী মধুমিতা দাস। তুমি কি কৰিবা? মই ৰাধা, বৰগীতত ডান্স কৰিম। মানে বৰগীতত তুমি ৰাধা হবা? এইটো কৃষ্ণ। কিবা কয় নেকি কৃষ্ণক ৰাধাই কিবা কয় নেকি? ৰাধা এনেকে হয় নেকি? ছাৰে এনেকৈ হ'ব দিছে। এনেকে হ'ব দিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। মানে তোমাৰ নামটো কি? শ্ৰী ভাইলিনা কলিতা। কি কৰিবা তুমি? বৰগীতত ডান্স কৰিম। একেলগে ডান্স কৰিবা গোটেইবিলাকে? মানে বৰগীতত গোটেই কণ কণ শিশুসকলে যি শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যি বৰগীত আছে, বৰগীতসমূহত ডান্স কৰিবলৈ সাজু হৈছে। কণ কণ শিশুসকলৰ পিছতে আমি লগ পাইছোঁ, আৰু মোৰ সৈতে ছাত্ৰী কিছুমান আছে। ছাত্ৰী কেইগৰাকীয়ে ডান্স কৰিব। তেওঁলোকৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰিম। মানে তোমাৰ নামটো কি? মোৰ নাম শ্ৰী মৰিস্মিতা কলিতা। কি কৰিবা? মই মানে আজি প্ৰচেছনৰ বাবে আমাক বড়ো ড্ৰেছ পিন্ধিব দিছে। গোটেই কেইজনীয়ে এটা ক্লাছৰে নেকি? হয়, আমি ক্লাছ 10 হয়। আমাৰ এইটো অন্তিম বছৰ। কেনেকুৱা লাগিছে? আচলতে খুবেই ভাল লাগিছে। মই যোৱা বিগত 12 বছৰ এই স্কুলখন পঢ়িলোঁ, আৰু আজি অৱশেষত আমাৰ স্কুলখনে 25 বছৰ কমপ্লিট কৰিছে। তো হয়তো বহুত আৱেগিক হোৱা গৈছে যে ইমান মানে স্কুলখন ইমান কমৰ পৰা ইমান ওপৰলৈকে উঠি গৈছে, এতিয়া বহুত উন্নত হৈছে, তো যথেষ্ট ভাল লাগিছে। আৰু এতিয়া বহুত ধৰণৰ প্ৰগ্ৰাম আৰম্ভ হৈছে, আমাৰ সকলোৱে বিভিন্ন ধৰণৰ কৰিছে, নিজৰ প্ৰতিভা দৰ্শাইছে। তো এইখিনি সময়ত মই বহুত সুখী, আৰু মই নিজৰ স্কুলখনলৈ গৌৰৱ অনুভৱ কৰোঁ। ধন্যবাদ। তুমি পঢ়া সময়ত ৰূপালী জয়ন্তী বৰ্ষ পাইছা, কেনেকুৱা লাগিছে? সেইটো মোৰ অলপ বেয়াও লাগিছে। সেইফালে মানে কি হয় যে আমি ইমান অংশীদাৰ লোৱা নাই, আৰু যে সকলোবিলাক মানে যিবিলাক সাজু কৰিছে, প্ৰস্তুতিবিলাক সকলো ক্লাছ 9ৰ বিলাকে কৰিছে। আমাৰ কিছুমানে কৰিছে, কিন্তু আমাৰ পঢ়াৰ কাৰণে যিটোহে, সেইকাৰণে আমি সিমান ভাগ ল'ব নোৱাৰিলোঁ। তথাপিও আমি যিখিনি দেখিছোঁ, আমি সকলোৱে বহুত ফূৰ্তি কৰিছোঁ। এইখিনিত আমাৰ শোভাযাত্ৰা হৈ গ'ল আমাৰ 10টা বজাত। সেয়াও আমি খুব ফূৰ্তি কৰিছোঁ। তথাপিও আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। শোভাযাত্ৰাত কি কৰিছিলা তুমি? মই প্ৰচেছন কৰিছোঁ আজি। কি হৈছিলা?
আজি শোভাযাত্ৰাত মানে মই বৰ ড্ৰেছ পিন্ধিছো, দখনা পিন্ধিছো আজি। তাতে আমি সকলোৱে নিজৰ নিজৰ পতাকা লৈছো, লৈ পেলাই মানে ৰাস্তাই ৰাস্তাই প্ৰচেছন কৰিছো। আজি খুব ভালে লাগিছে। আমাৰ এই 12 বছৰে হৈছে যে আমাৰ স্কুলখনত এই ৰূপালী জয়ন্তী উদযাপন কৰিছে, আৰু আজি ৰূপালী জয়ন্তীৰ শেষ অনুষ্ঠান 3 দিনে ধৰি উদযাপন কৰিবলৈ লৈছে। আমি বহুত অত্যন্ত সুখী হৈছো, কাৰণ আৰু এই ৰূপালী জয়ন্তীক লৈ অকল মানে স্কুলৰ যিমান বিলাক ষ্টুডেন্ট আছে, এক্স ষ্টুডেন্ট আছে, গোটেই ষ্টুডেন্ট বিলাকৰ কাৰণে আজি এটা সুখৰ দিন বুলি ক'লেও ভুল নহয়। সকলোৰ কাৰণে সুখৰ দিন, আৰু সকলোৱে নতুন নতুন নিজা নিজা সাজ পোছাক পিন্ধি আহিছে। সকলোৱে এটা নতুন নতুন ৰূপ দেখিবলৈ পোৱা গৈছে। কোনোবাই যদি হৈছে ভূপেন হাজৰিকা, কোনোবাই বিষ্ণু ৰাভা, এনেকৈ মানে ইয়াতে যেন সকলো মানে সাংস্কৃতিক কি কয় এইটো, কামৰূপ জাতীয় বিদ্যালয় আজি সাংস্কৃতিক দিশেৰে ভৰপূৰ হৈ পৰিছে। হয় হয় হয়, মানে আমি এইবিলাক দেখি পেলাই বহুত সুখী হৈছো আজি। আৰু আমাৰ স্কুলখন এতিয়া বহুত উন্নতিলৈ আহিছে। মুহূৰ্তত আমি যিহেতুকে এনেকুৱা ডাঙৰ অনুষ্ঠান দেখিব পাইছো, তো বহুত সুখী আমি, আৰু নিজকে লাকি ফিল হৈছে যে এই সময়ত শেষ সময়ত আমাৰ ধৰক এনেকৈ আদৰণীয় নিচিনা হৈছে। সেইটো আৰু বহুত ভাল লাগিছে। কামৰূপ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে কণ শিশুসকলক লগ পাইছো। তেওঁলোকে পৰিধান কৰা ড্ৰেছসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছো, কিদৰে সত্ৰীয়াৰ বেশত আৰু মাছ ধৰিবলৈ যোৱাৰ বেশত আছে। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? কামৰূপ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আমি কেইজনমান ছাত্ৰী লগ পাইছো। একেবাৰে গোটেইবিলাকে এইটো কি বুলি কয়, খালৈ লৈ মানে মাছ মাৰিবলৈ যাব, আৰু সেইটো দৃশ্য কৰিব। কি নাম তোমাৰ? কি কৰিবা? আজি আমি ডান্স কৰিম, কিন্তু মানে কণমান বৰশীৰে চিপ, সেইটো গানটো আমি নাচিম আজি। কেনেকুৱা, কোনটো গানটো? কণমান বৰশীৰে চিপ। জাকৈত মাছ পাইছা নে নাই? মাছ পাইছো। কিমান মাছ পাইছা? এশটা। হা হা? এশটা। সকলোৱে মানে মাছ মাৰিবলৈ যাব আৰু গান এটা ডান্স কৰিব। তোমাৰ নামটো কি? কি কৰিবা? ডান্স কৰিবা। জাকৈটো কিয় লৈছা? খালৈ মাছ মাৰিবলৈ ন? কোন ক্লাছত পঢ়ি আছা? 4ত। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। আৰু তোমাৰ, তুমি কি কৰিছা? একদম সত্ৰীয়া ড্ৰেছত আছা। আলক্ষ্য কৰিব লাগিব শংকৰদেৱ বৈষ্ণৱ উত্তৰাৰ। কোনে 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 তোমাক ড্ৰেছটো পিন্ধাই দিছে? মা আৰু মোৰ ফ্ৰেণ্ডটোৰ মাক। কি নাম তোমাৰ? শ্ৰীদিয়া ভৰালী। কি কৰিবা আজি? মই এতিয়া আলক্ষ্য কৰিম। সেই আৰু শোভাযাত্ৰাত কি কৰিছিলা? শোভাযাত্ৰাত মই যাবই নাপালো, দেৰি হ'ল আহোতে। কিয়? ওলাওতে অলপ দেৰি হ'ল। কেনেকুৱা লাগিছে? ভাল লাগিছে। ছাৰ বাইদেউ সকলে কোনে বেছিকৈ তোমালোকক সাজ পোছাকৰ দিশতে হওক বা ডান্সৰ ক্ষেত্ৰতে হওক, কোনে সহায় কৰিছে বেছিকৈ? বিনীতা বাইদেউ, মীনাক্ষী বাইদেউ। 1998 চনৰ 1 জানুৱাৰীত যেতিয়া এই অঞ্চলত, বিশেষকৈ আমাৰ মিৰ্জা অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ তথাপিও অৱস্থা হৈছিল, তেতিয়া নুনমাটি জাতীয় বিদ্যালয়ৰ উদ্যোগত প্ৰতিষ্ঠিত 1994 চনৰ অসমীয়া মাধ্যমৰ প্ৰথম জাতীয় বিদ্যালয় স্থাপন কৰোঁ। আৰু এই বিদ্যালয়খনে 25 বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, খেল ধেমালিৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। এই বিদ্যালয়খনৰ আজি 25 বছৰীয়া ৰূপালী জয়ন্তীৰ উৎসৱ আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এই অনুষ্ঠানত বিশেষভাৱে আমন্ত্ৰিত ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰি আমাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈ গৈছে। এই কাৰ্যসূচী আছিল বৃক্ষৰোপণ কাৰ্যসূচী। এই কাৰ্যসূচীৰে আমি আমাৰ বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহটো অনুষ্ঠিত কৰিছোঁ। আজি দ্বিতীয় কাৰ্যসূচীত আছিল আমাৰ ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ দৰ্পণ, বন্তি প্ৰজ্বলন, আৰু বিশেষকৈ এতিয়া আমাৰ ৰাজহুৱা এখন সভা অনুষ্ঠিত হ'ব। এই সভাত বিশেষকৈ আমাৰ এই অঞ্চলৰে বিশেষ ব্যক্তি, বিশেষকৈ ডক্টৰ হাফিজ আহমেদ ছাৰ, তেখেত আহিব। তাৰ লগতে ময়ূৰ বৰা, বিশিষ্ট চিন্তাবিদ আৰু লেখক, তেখেতো আহিব। আৰু আমি আশা কৰিছোঁ এই বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰি আমি অনাগত ভৱিষ্যতৰ ফালে
আগবাঢ়ি যাম, আন 25 বছৰৰ ফালে ধাবিত হ'ম। এই কামনা কৰিয়েই আমাৰ বিদ্যালয়খনৰ আজি 25 বছৰীয়া ৰূপালী জয়ন্তী উৎসৱ অনুষ্ঠিত কৰিছোঁ। অহাকালি আমাৰ বিশেষ অনুষ্ঠান আছে কি পুৰণি ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন, নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন, অভিভাৱক অভিভাৱিকাসকলৰ সন্মিলন, তাৰ লগে লগে আছে সাংস্কৃতিক ক্ষেত্ৰত বিশেষকৈ নিমন্ত্ৰিত শিল্পীৰ গীত মাতৰ অনুষ্ঠান, পুৰণি ছাত্ৰ ছাত্ৰীৰ গীত মাতৰ অনুষ্ঠান, পুৰণি অভিভাৱক অভিভাৱিকাৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। আজি প্ৰথম দিনাৰ অনুষ্ঠান দেখিলে আৰু কাইলৈৰ অনুষ্ঠান দেখিবলৈ কামৰূপ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাইলৈৰ সামৰণি অনুষ্ঠান দেখিবলৈ চাই থাকিব আৰ্ট কিটচেন 0.2।